হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে এণ্ড ৱেলকাম বেক টু মাই চেনেল। আজি মই চশমা এযোৰ পিন্ধি ভিডিঅ' ব্লগ বনাইছোঁ আৰু এইটো চশমা মই কালিয়ে ডক্টৰ দেখাই কিনে লৈছোঁ। আৰু এবছৰমান আগতে যেতিয়া অলপ চকুৰ প্ৰব্লেম আছিলে তেতিয়াই মই দেখুৱাইছিলোঁ বাৰু। তেতিয়াই মোক ডক্টৰে চশমা দৰৱ কিবাকিবি দিছিলে, কিন্তু মই ভাবিলোঁ দৰৱ খাই ভাল পাম বুলি, মানে দৰৱটো চকু ড্ৰপাৰ লগাই ভাল পাম বুলি, কিন্তু ইমান এটা ভাল নাপালোঁ। চ' এবছৰ মূৰত আকৌ আজি নতুন আকৌ দেখুৱালোঁ। আগতে যি দেখুৱাইছিলোঁ সেইটোৱে চশমা নল'লোঁ, কিয়নো পাৱাৰ কমিব বাঢ়িব পাৰে। চ' আকৌ দেখুৱালোঁ। চ' এইটো ল'লোঁ। এইটো আমাৰ একদম ঘৰৰ, মোৰ য'ত ঘৰ আছে ডিব্ৰুগড়ৰ কলম বজাৰ, তাৰ সন্মুখতে আছে ক্লিনিক, তাতে দেখুৱালোঁ। আৰু তাতে এইবোৰ চশমা লগে লগে বনাই দিয়ে, এঘণ্টাৰ ভিতৰতে বনাই দিলে। চ' তাত বেছি ডিজাইন ফ্ৰেম নাছিলে, যি পালোঁ সেইটোৱে ল'লোঁ। আৰু এতিয়া ভাল লাগিছে ক'লে কাৰণে ল'লোঁ। তাৰপিছত আগতে এইটো পিন্ধি আছিলোঁ, এইটো ব্লু কাৰ্ড হয় আৰু এইটো কম্পিউটাৰ বা ৰিডিং গ্লাছ হয়, এইবোৰ মানে চফা দেখিবৰ কাৰণে। আৰু এয়া চাওক কেনেকুৱা লাগিছে জনাব বাৰু। এতিয়া ৰাতিপুৱা 9টামান বাজিছে। আজি ডিব্ৰুগড় ৱেডাৰটো মানে বহুত ক্লাউডি হয়, ৰ'দ চ'দ ওলোৱা নাই আজি, আৰু ঠাণ্ডা কৰি আছে। আৰু চব কাম হৈ গ'ল, গা পা ধুই ল'লোঁ। এতিয়া ব্ৰেকফাষ্টটো ৰেডি আছে, খাব বাকী আছে। আৰু এইপিনে মই দেখুৱাই আছোঁ আমাৰ মায়ে কি কৰি, আমাৰ মাক দেখিছে। মাও আজি চুলি ধুলে, চুলি ধুই ঠাণ্ডাত একেবাৰে মাৰ চুলি আজি নুশুকাব আৰু দেই। সেইদিনা ৰ'দ দিওঁতে নুধুলে মায়ে মানে কিছুমান মঙলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ, শনিবাৰ নুধুৱে। চ' আজি বুধবাৰ ধুলে। এইপিনে মায়ে পূজাৰ বাচন ধুনীয়াকৈ ধুই আছে চাফা জেগাত। এইপিনে একদম খোজকঢ়া নহয়, লেতেৰা নহয়, আমাৰ চাফা ধুনীয়া জেগাত মায়ে এনেকৈ ধুনীয়াকৈ ধুই আছে পূজাৰ বাচন বৰ্তন। এইপিনে আৰু মায়ে পূজা দিব এতিয়া। আৰু চাওক বতৰটো কেনেকুৱা কৰিছে। এইপিনে আমাৰ বেলগছ, চাওক ইমান ডাঙৰ বেলগছ, আৰু বেল লাগিও আছে। এয়া বেলগছ আমাৰ এই মন্দিৰ আছে, এইপিনে সেই মন্দিৰৰ বেলগছ হয়। আৰু এইপিনে দেখিছে এইজোপা, এইটো আমাৰ ঘৰৰ হয়। এইটো আমাৰ যিটো ৰুম আছে ইয়াৰ পাছপিনে আছে গছজোপা। আৰু এয়া দেখিছে নাৰিকল গছ, অলপ পাত ওলাই আছে। এই নাৰিকল গছ এই পাছপিনে আছে মন্দিৰৰ ওচৰত। আৰু এই নাৰিকল গছজোপাৰ পৰা নাৰিকল ছিঙি আনি আজি লাডু বনাম। ছিঙা আছিলে, আজি ৰুকি লাডু বনাম, দেখুৱাই থাকিম আপোনালোকক। আৰু এইপিনে চাওক দেউতাই ঢেৰ নাৰিকল সৰালে, তাৰে মাজত আৰু বহুত বিৰাট ডাঙৰ ডাঙৰ, মানে এইটো ইমানেই ডাঙৰ আছিলে, এইটো নাৰিকল এইটো ইমান ডাঙৰ আছিলে, চাওক বিৰাট ডাঙৰ নাৰিকল। মই মানে যেতিয়াও আনো ডাঙৰ ডাঙৰ চায়ে আনো বজাৰৰ পৰা, কিন্তু এইটো বিৰাট ডাঙৰ। ইমান ডাঙৰ নাৰিকল মানে কমহে দেখা পোৱা যায়, বিৰাট ডাঙৰ আছিলে। ইয়াত পানী চক, দুটা নাৰিকল ভাঙি পানী এক মগ ওলাইছে। ইয়াত 2.5 গিলাচ পানী হ'ব। এইপিনে চক, এইটো এতিয়া শুকাবলৈ থৈছোঁ। দুটা নাৰিকল বিৰাট ডাঙৰ ডাঙৰ, এইটো আৰু ডাঙৰ। এইটো থৈ দিম, এইটো পাছত খাব। আৰু নাৰিকলটো ইমান কেঁচাই হৈ আছে, ইমান আৰু শুকান হোৱালে, শুকাই যোৱা হ'লে, বুঢ়া হোৱালে নাৰিকল আৰু ডাঙৰ হ'লে হয় নেকি। এইপিনে থৈ দিম। এইটো আমাৰ থাল দেখিছে, এইটো কিহৰ, তামৰ হয়নে পিতলৰ হয়, পিতলৰ নিচিনা লাগিছে, তামৰ নহয় এই থালটো। আৰু ইয়াত ধুনীয়াকৈ ইয়াতে থৈ দিওঁ নাৰিকল লাৰু। ইমান এটা বনাব নাজানো, চেষ্টা কৰিম বাৰু বনাবলৈ। আৰু এয়া নাৰিকল চব মিঠা আছে দেই খাবলৈ। এইপিনে আমাৰ নাৰিকল লাৰু বনালে দেখুৱাম। আৰু এইপিনে দেখিছে ফুল, এই ফুল আমাক ৰাতিপুৱা সদায় মানে দাদা এজনে আমাৰ দেউতাক দি থৈ যায়। আৰু কলি আছিলে, ইমান ফুলা নাছিলে, মায়ে এনেকৈ পানীত থৈ দিছে, ফুলি আছে ধুনীয়াকৈ। আমাক ৰাতিপুৱা সদায় দাদা এজনে ফুল দি থৈ যায় আমাৰ দেউতাক। আৰু এইপিনে এয়া দেখিছে, এইটো এতিয়া নহয় দেই, এইটো ধূলি ধূলি হৈ গৈছে, বাহিৰত থৈ দিছোঁ কাৰণে। এইটো বহুত বছৰ পুৰণি। আগতে, আজিকালি সজাবলৈ বহুত বিভিন্ন ধৰণৰ বস্তু আছে, শ্বপিছবোৰ, কিন্তু আগতে এইবোৰেই বিক্ৰী হৈছিল। আৰু এনেকুৱা আমাৰ দুটা আছিল, এটা ভাঙি থাকিলে মাটিৰ হয়, আৰু এটা ধুনীয়াকৈ থৈ দিছোঁ। মায়ে এইবোৰতো ব্ৰাউন কালাৰ আছিলে, মায়ে ধুনীয়াকৈ কালাৰ কৰি দিছে ঘড়ীত। এইবোৰ মায়ে এতিয়া নহয় যে, এইটো যুগৰ হয়, মানে যুগ মানে বহুত বছৰ পুৰণি হয়। এনেকৈ মায়ে বাহিৰতে থৈছে, ধূলি ধূলি আছে, মচি দিছোঁ। আৰু এই চশমা সঁচাকৈ বেছি পাৱাৰ নাই, এই চশমাত -0.25 মানে কিবা আছে। মানে মই বহুত ব্লাৰ দেখোঁ, মানে অলপ দূৰৰবোৰ ব্লাৰ দেখোঁ, কিন্তু এতিয়া সঁচাকৈ ক্লিয়াৰ দেখিছোঁ, ইমান পাৱাৰ নাই। আৰু এইটো ক্লিয়াৰ চকু, মানে মোবাইল লেপটপ চাই থকা, টিভি চাই থকা সময়ৰ কাৰণে লৈছিলোঁ। আৰু পটককৈ মই মানে গ'লোঁ আৰু এইটো ল'লোঁ। এইটো 5-6 বছৰ হৈ গ'ল। তো মায়ে কৈছিলে এইটো ডিজাইন ভাল লগা নাই, লৈছিলোঁ যদি ভাল কিবা এটা ল'ব লাগিছিলে। এইবাৰো মই একেখন দোকানতে এইটো বনাইছোঁ, তাতো ইমান ফ্ৰেম নাছিলে, যি পালোঁ ল'লোঁ। আৰু মই বজাৰ পিনে নগ'লোঁ ভাল দোকানত, পাছলৈ চাওঁ এইটো বেয়া বা কিবা হ'লে ল'ম। কিন্তু দোকানী দাদাজনে শ্বুট কৰিছে বুলি ক'লে, চ' লৈ ল'লোঁ। আৰু
আৰু কি বনাইছোঁ এতিয়া ব্ৰেকফাষ্টত কি আছে চাওঁ বাৰু। আপুনি দেখাইছোঁ নাৰিকল, এয়া নাৰিকল ৰুকি আছোঁ আৰু দুটা ৰুকিলোঁ, ভিতৰত ৰুকিছিলোঁ একদম টাইমছত নোৱাৰিলোঁ বাহিৰত আহিলোঁ এতিয়া কৰি আছোঁ। এয়া নাৰিকল ঘৰৰ লাডু বনাম। হেল্ল' এভৰিৱান, আৰু নাৰিকল ৰুকা হৈ গ'ল। মানে নাৰিকল একেবাৰে ৰুকিবই পৰা নাই, মানে ভৰি এনেকৈ সেই নাৰিকল ৰুকাটোত এনেকৈ প্ৰেছাৰ দি কিনে গোটেই ভৰি বিষ হৈ গ'ল। কোনোমতে ৰুকিলোঁ আৰু এইপিনে কি দেখিছে কেৰাহী ইয়াত দি থৈছোঁ। বনাম আৰু ইমান লাৰু বনোৱা আইডিয়াটো নাজানো, চেষ্টা কৰিছোঁ। আৰু এইপিনে দেখিছে মিক্সাৰ গ্ৰাইণ্ডাৰ, ইয়াত মই চেনিখিনি মানে গুড়ি কৰি ল'লোঁ, গোটাকৈ নিদোঁ। আৰু বনাই লওঁ বাৰু, ভিডিঅ' কৰা মানুহ তেনেকৈ বিশেষ এতিয়া সুবিধা নাই কোনে মোক মানে ভিডিঅ' কৰি দিবলৈ। চ' নিজে যিখিনি পাৰোঁ দেখাই থাকিম বাৰু, আপোনালোকে চাই থাকিব। হেল্ল' ফ্ৰেণ্ডছ, এয়া চাওক মোৰ লাৰু। আৰু এইটো অলপ বহুত কোমল কোমল আছিলে কাৰণে মই অলপ দেৰি ফ্ৰিজত থৈ দিছোঁ। যিহেতু নাৰিকলটো বহুত কোমলীয়া আছিলে, কোমলীয়াতে দেউতাই ছিঙি দিলে, পানী খাব ছিঙিছিলে। আৰু এয়া চাওক এইপিনে থৈ দিছোঁ, কেইবাটাও হ'ল, ভাইটিয়ে এটা টেষ্ট কৰিলে। আৰু এয়া চাওক বহুত ডাঙৰ ডাঙৰ চাইজ বনাইছোঁ। আৰু খাম পাছত চাহৰ লগত দেখুৱাই থাকিম বাৰু, খোৱা সময়টো পাৰোঁ যদি। আৰু এয়া কি হয় আপোনালোকে গেছ কৰিব পাৰিছেনে? এয়া হৈছে সৰু সৰু মোৱা মাছ। ইয়াত মিছা মাছো আছে, সৰু সৰু মাছ, পুঠি, খলিহনা মাছ গোটেইকেইটা আছিলে। আৰু দেউতাই ইয়াক পাতত ভাপত দি খাম কৈছিলে, কিন্তু মায়ে এনেকৈ ফ্ৰাই কৰিম ক'লে। চ' মই ফ্ৰাই কৰিলোঁ, কিন্তু এই কেৰাহীত মানে মাছটো লাগি লাগি ধৰিছে। নন ষ্টিকিত বনাব লাগিছিলে নেকি, চ' লাগি ধৰিছে কাৰণে চলাওঁতে চলাওঁতে এইবোৰ গুড়ি হৈ গৈছে। আৰু ইয়াক মই কি দিলোঁ জানেনে? তেলত অলপমান দুটা পিঁয়াজ দিছোঁ সৰু সৰুকৈ কাটি, প্লাছ জলকীয়া দিছোঁ, জ্বলা খোৱা আন্দাজ মতে। লগে লগে মাছ দি দিছোঁ, হালধি দিছোঁ, অলপ গুড়া জলকীয়া কালাৰ কাৰণে হালধি, নিমখ আৰু নহৰু কেইফুটামান দি দিছোঁ। আৰু লগতে ইয়াত দিছোঁ মই অলপ জিৰা, ধনিয়া পাউডাৰ, জিৰা নহয় চৰি ধনিয়া পাউডাৰ। এইকেইটা দি কিনে ভাজি আছোঁ। খাবলৈ বহুত ধুনীয়া টেষ্ট হয়। আৰু পাৰে যদি আপোনালোকে যদি টেঙা বিচাৰে অলপ নেমু চেপি ধুনীয়াকৈ ৰস দি দিব পাৰে, 1-1.5 চামুচ। আমাৰ এনেকৈ নাখায় কাৰণে দিয়া নাই। খাবলৈ বহুত টেষ্টি হয়। চ' আজি ভাত, দাইল, এইপিনে ভাত আৰু এইপিনে দাইল বনাই থৈছোঁ, এইপিনে দাইল আৰু ৰাতিৰ মাংস এইবোৰ আছে, আৰু ধনিয়া চাটনি আছে। এইবোৰে আজি লাঞ্চটো কৰিম। আৰু আজি পুনৰ ঘৰত চাহৰ লগত খাবলৈ সৰু সুৰাকৈ কেক এটা বনালোঁ। আৰু ইয়াত কাজু অলপ দি লৈছোঁ, অভেনত বনোৱা নাই, এনেকৈ ডেক্সিতে বনাইছোঁ। চাওঁ বাৰু কেনেকুৱা হয় বনাই লোৱাৰ পাছত। চাওক মোৰ কাজু কেক ৰেডি। আৰু ইয়াত মই ফ্লেভাৰ ভেনিলা দিছিলোঁ, আৰু ভেনিলা ফ্লেভাৰ দিছিলোঁ। আৰু অলপ দিন আগতে ঘৰত বনাইছিলোঁ মই অৰেঞ্জ ফ্লেভাৰ। ঘৰতে মানে দুটামান কমলা টেঙা আছিলে, তাৰে ৰস আৰু তাৰ ওপৰৰ বাকলিটো, ৰসেৰে মানে অৰেঞ্জৰ ৰসটোৰে ফ্লেভাৰটো নাহে, তাৰ বাকলি অলপ গ্ৰেট কৰি বাকলিটোও তাত দি কিনে মিলাই ল'ব লাগিব। আৰু এনেকৈ চাওক, এইটো খাই চাওঁ বাৰু টেষ্ট কেনেকুৱা হৈছে। কাটি চাওঁ, সৰুকৈ কাটো কেনেকুৱা হৈছে। মানে মই তেলো কম আছিলে, কণীও মই কমকৈ দিছোঁ, 2টা কণী দিছিলোঁ। আৰু তেল অলপ কম আছিলে কাৰণে কমেই দিলোঁ। কাটাটো ভাল নহয়, ছফ্ট হৈছে, বহুত ছফ্ট হৈছে, খাব পাৰিম এতিয়া। এয়া চাওক মোৰ কেক পিচ পিচ কৰি দিছোঁ, আৰু ইমান শকতকৈ ধুনীয়াকৈ ডাঙৰ পিচ কৰি ৰাখিছোঁ। যিহেতু ঘৰতে খাম, আলহী আহিলেও যদি আলহীয়ে খাব পালে খাব, আলহী যদি সেইটো সময়ত নাহে আৰু আমাৰ পেটতে যাব। এইবোৰ টেষ্টি হৈছে। অৰেঞ্জ ফ্লেভাৰ, যিটো ঘৰৰ কমলা টেঙা থাকে, অৰেঞ্জ থাকে, সেইটো ফ্লেভাৰ দিলে এটা বেলেগ টেষ্ট এটা আহে, বহুত ধুনীয়া টেষ্ট আহে। ইয়াত ভেনিলা দিছিলোঁ যদিও ভেনিলা ইমান টেষ্টটো অহা নাই। এয়া চাওক বহুত ধুনীয়া ছফ্ট হৈছে, একেবাৰে ছফ্ট। এয়া চাওক এয়া চাওক মই কাপোৰ মিলাই আছোঁ গডৰেজৰ। আৰু এয়া আমাৰ আগৰ সৰস্বতী পূজাত আগতে আমি নিজে ডিজাইন দি এইবোৰ চিলাইছিলোঁ। ইয়াৰ এইটো চাদৰ এইটো শাৰী বনাব পাৰি, দুপট্টা বনাব পাৰি, যিকোনো মানে এইটো ইয়াৰ লগত এনেকৈ এইটো পট্টি দি কিনে চাদৰ বনাইছিলোঁ। তাৰপিছত চাওক, এয়া চাওক এইবোৰ ব্লাউজ বনাইছিলোঁ, বহুত ধুনীয়া ডিজাইন। আৰু এইবোৰ মিটাৰো বহুত দামী দামী, এইবোৰ মিটাৰো 800 টকামান মিটাৰ আছিলে এইবোৰ যেতিয়া আমি চিলাইছিলোঁ, বহুত দামী দামী। তাৰপিছত এইবোৰ মেখেলা আৰু
পিন্ধিলে। এইটো কিন্তু মোৰ বায়ে চিলোৱাইছিলে আৰু মই নিজৰ কাৰণে ইয়াৰ লগতে আমি একেলগতে বজাৰ কৰিব যাওঁতে এইটো মেখেলা তাৰপিছত এইটো চাদৰ, এইটো অলপ নেট কাপোৰ আছিলে হ'লেও কোমল, ইয়াৰ লগত এনেকা পট্টি গ্ৰীণ কালাৰ মেচিং, তাৰপিছত এইটো মই ভেলভেটৰ ব্লাউজ, তাৰপিছত হাতটো এনেকৈ চব মেচিং। এইবোৰ বহুত ইম'চনেল হৈ যাওঁ এইবোৰ এতিয়া দেখিলে। এইটো আগতে এনেকৈ চিলাই পিন্ধিছিলোঁ, নিজে ডিজাইনাৰ হওঁ আৰু মডেল আমি নিজেই। চ' এয়া চাওক, এইবোৰ ধেৰ কাপোৰ আছে, এইবোৰ মিলাই লওঁ, জাপি লওঁ, অলপ জাপি থৈ যাওঁ ভাবিছোঁ। চব মোৰে কাপোৰ গডৰেজত ভৰ্তি হৈ আছে আৰু এইবোৰ পাছত কৰিম। ভাইটি এতিয়া ম'ম' আনিছে, মই ম'ম' খাই লওঁ। আৰু এয়া ম'ম', এইটো ম'ম' ইমান ভাল নাই, এইটো ম'ম' আমাৰ ইয়াতে ওচৰতে বনোৱা, টেষ্ট চাওঁ কিন্তু ডিজাইনটো ভাল নাই ম'ম'। আৰু ম'ম' খাই চাওঁ, টেষ্টি আছে, ভাল আছে, জ্বলা গৰম, জ্বলাটো খাই লওঁ ম'ম'। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া 7টা বাজিছে আৰু মই অলপ মাৰ আলমাৰী কাপোৰবোৰ জাপি দিলোঁ। ইমান ধুনীয়াকৈ জাপাই আছিল, মই জাষ্ট অলপ মিলাই দিলোঁ আৰু সেইখিনি কাম হৈ গ'ল। আৰু এতিয়া ৰাতি 7টা বাজিছে আৰু ৰাতিৰ ডিনাৰ বিশেষ একো নবনাওঁ। চ' আজি দুপৰীয়া অলপ কিবাকিবি মাছ খাই দিলোঁ। চ' এতিয়া অলপ পাতলকৈ খাম আৰু খানা। চ' লাইট খানা বনাম, ৰুটি, অলপ ভাত থাকিব আৰু ভেজ থাকিব। চ' আজি একো আৰু ৰাতি ভিডিঅ' নবনাওঁ আৰু মোৰ যিখিনি আজিৰ দিনটো সৰু সুৰা মমেণ্টছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ' বনালোঁ। চ' মোৰ ভিডিঅ' কেনেকুৱা লাগিল চাই জনাব আৰু প্লিজ কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু নতুন যিসকল আহিছে মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে জনাব। ঠিক আছে, বাই, টেক কেয়াৰ, আকৌ লগ পাম, গুড নাইট।